আজি গণেশ চতুৰ্থী মানে গণেশ পূজা। আজি বৰ সোনকালে উঠিলে, ৰাতিপুৱাতে বেছি সোনকালে উঠিয়ে মই বোলো নাই গণেশ বাবাক আগতে পূজা ভাগ কৰি লওঁ। সদায় পূজা কৰোঁ, কিন্তু আজি অকণমান স্পেচিয়েল, যিহেতু আজি তেওঁৰ বিশেষ দিন, আজি তেওঁৰ জন্মদিন। আৰু বৰ বিশেষ একো তেওঁৰ বাবে কৰিব পৰা নাই বাবে মই সৰু সুৰাকৈ তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলোঁ। এয়া হৈছে মোৰ অকণমানি থাপনা, য'ত মই মোৰ ইষ্ট দেৱতাক আৰু লগতে মোৰ বজৰংবলী মহাদেৱ আৰু আমাৰ বিষ্ণু ভগৱান, ভাগৱত গীতা, মা বিপদমাখিনি সকলোকে মই বহুৱাইছোঁ মোৰ অকণমানি থাপনাখনত। আৰু মই সদায়ে পূজা কৰোঁ, কিন্তু আজি পূজা ভাগ মই ভাবিলোঁ নাই অকণমান দেখুৱাই দিওঁ মইনো কেনেকৈ পূজা কৰোঁ। মই এয়া তুলসী পাত মই ভগৱানক অৰ্পণ কৰোঁ। ভগৱানক অৰ্পণ কৰিবই লাগে, যিহেতু মা তুলসী সতী আছিল, আৰু সেইবাবে মই চন্দন পিচি মা তুলসীক চন্দন লগাই প্ৰথমতে মোৰ ভগৱত গীতাৰ ওপৰত মই এখিলা তুলসী পাত মই দিলোঁ, আৰু তাৰপিছত মই আৰু এখিলা পাত মই দিলোঁ বিষ্ণু ভগৱানৰ বুকুত, কাৰণ ভগৱানৰ চৰণত দিব নাপায় যিহেতু তেওঁ মা হয়। আৰু এই দুখিলা পাত মই ভোগত দিম, মই বজৰংবলীৰ ভোগত দিম আৰু বিষ্ণু ভগৱানৰ ভোগত দিম। আৰু এয়া হৈছে মই মোৰ ঘৰত শিৱলিংগ স্থাপন কৰিছোঁ, যিহেতু মই শিৱ ভগৱানক বহুত মানুহ, মহাদেৱক বহুত মানুহ। আৰু মহাদেৱক জল অৰ্পণ কৰোঁতে ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিৱৰ্ধনম উৰ্বাৰুকমেৱ বন্দনামি ত্ৰ্যম্বকী নমামৃতা। এই মন্ত্ৰফাঁকি ময়ো মাতোঁ, আপোনালোকেও এই মন্ত্ৰফাঁকি গায়েই ভগৱানক জল অৰ্পণ কৰিব, নহ'লে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় বুলি ক'ব, যিসকলে নাজানে। কিন্তু মই কোৱা মন্ত্ৰফাঁকি হৈছে মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় মন্ত্ৰ। এই মন্ত্ৰফাঁকি হৈছে মহাদেৱৰ খুব প্ৰিয় মন্ত্ৰ। আৰু লগতে ধূপ চাকি জ্বলোৱাৰ পিছত মই ভগৱানক লাডু দিলোঁ, যিহেতু বাপ্পাৰ লাডু খুবেই প্ৰিয়। আৰু মোদক দিব লাগে, আচলতে মোদকটো ইয়াত বিচাৰি পোৱা নাযায়, ময়ো বিচাৰি পোৱা নাছিলোঁ। আৰু যিহেতু মই বজাৰ সমাৰ অকলে ওলাই নাযাওঁ, মানুহজনে আনি দিলে, মোদক বিচাৰি পোৱা নাছিলে। আৰু ধূপ চাকি জ্বলোৱাৰ পিছত মই জ্বলাওঁ কৰ্পূৰ। শনিবাৰ, সোমবাৰ, বৃহস্পতিবাৰ, মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে মই কৰ্পূৰ জ্বলাওঁ। কৰ্পূৰ জ্বলালে বোলে ঘৰত নিগেটিভ এনাৰ্জি নাইকিয়া হয়। আপোনাৰ নিগেটিভ এনাৰ্জি মানে বাহিৰা যিবোৰ হাৱা বতাহ থাকে সেইবোৰ নোহোৱা হৈ যায়, ঘৰত কোনো বেয়া বস্তুৰ প্ৰভাৱ নপৰে, কোনো কালা যাদুৰ প্ৰভাৱ নপৰে বুলি কয়। মানুহে আপোনাৰ কোনো বেয়া চিন্তা কৰিব নোৱাৰে বুলি বিশ্বাস কৰে, সেইবাবে মই কৰ্পূৰ জ্বলাওঁ। কৰ্পূৰটো জ্বলালে সদায় ঘৰত এটা মানে আপোনাৰ পজিটিভ ভাইবছ এটা আহে। আৰু লগতে শংখধ্বনি, ঘণ্টা, টিলিঙা, সেইবোৰ উলুধ্বনি, সেইবিলাক দিয়াৰ লগে লগেও আপোনাৰ ঘৰত যিবিলাক আপোনাৰ সমস্যা থাকে, বেয়া চিন্তা থাকে, বেয়া বস্তুৰ প্ৰভাৱ, আপোনাৰ এইবোৰ মানুহৰ বেয়া নজৰ থাকে, সেইবোৰ আঁতৰ হয় বুলি কয়। আৰু এইটো সঁচা কথা, এইবোৰৰ মই প্ৰমাণো পাইছোঁ। আৰু ভগৱান মহাদেৱক মই বহুত বেছি মানুহ। তেওঁক মই বহুত অন্তৰৰ পৰা পূজা কৰোঁ, অন্তৰৰ পৰা মানুহ। তেওঁ মোৰ কিবা এটা দুখ হ'লে, কিবা এটা কষ্ট হ'লে মই তেওঁৰ আগত কৰোঁ। আৰু আপোনালোকেতো গমেই পাইছে, গণপতি বাপ্পা হৈছে মোৰ ইষ্ট দেৱতা। তেওঁক নোকোৱাকৈনো কেনেকৈ থাকোঁ। তেওঁ সদায় মোৰ লগত আছে আৰু সদায় মোৰ লগত থাকিব বুলি জানো। মই জীৱনত কিমান ভাল কাম কৰিছোঁ, বেয়া কাম কৰিছোঁ নাজানো, পাপ পুণ্য কি কৰিছোঁ নাজানো, কিন্তু এটা বিশ্বাস মোৰ আছে যে ভগৱান সদায় মোৰ লগত আছে। কাৰণ যেতিয়া মই বহুত বেছি এনেকুৱা সমস্যাত দলত ফচি যাওঁ, যেতিয়া মই ওলাব নোৱাৰা অৱস্থা হয়, তেতিয়া মই এক নিষ্ঠা মনৰ পৰা মই ভগৱানক যেতিয়া মানো, তেওঁ ক'ৰবাৰ পৰা আহি মোক কিবা প্ৰকাৰে হেল্প কৰি মোৰ সেই বিপদৰ পৰা উদ্ধাৰ কৰে। আৰু আমি যেনেকৈ থাকোঁ, লাগিলে আমাৰ যিমানে ডাঙৰ অট্টালিকা হওক, লাগিলে আমাৰ একদম সৰু এটা পঁজাঘৰ হওক, কিন্তু ভগৱানক সদায় সঠিক ঠাইত ৰাখিব লাগে। নিজে থাকোঁ নাথাকোঁ, নিজে খাওঁ নাখাওঁ, ভগৱানক জল দুবৰি চন্দনেৰে ভগৱানক সন্তুষ্ট কৰিব পৰা যায়। হাজাৰ হাজাৰ ফল মূল আৰু দান দক্ষিণাৰে যে ভগৱান সন্তুষ্ট হয় তেনেকুৱা কোনো কথা নাই। সেইবাবে ভগৱানক মনৰ পৰা মানিব লাগে। মই ভগৱানক মনৰ পৰা বিশ্বাস কৰোঁ। আৰু ভগৱানক আজি মই সদায় প্ৰাৰ্থনা কৰোঁ, বিশেষকৈ আজিৰ দিনটোত প্ৰাৰ্থনা কৰিছোঁ মোৰ লগতে মোৰ ঘৰৰ মানুহ, মোৰ মানুহজন, মোৰ ঘৰৰ মানুহ সকলোৱে যাতে ভালকৈ থাকে, মোৰ বন্ধু বান্ধৱী যাতে সকলোৱে ভালকৈ থাকে, যিসকল মোৰ ৰিলেটিভছ তেওঁলোকো যাতে ভালকৈ থাকে, তেওঁলোকৰ যাতে কেতিয়াও বিপদ আপদ নহয়। আৰু লগতে পৃথিৱীখনত যিবিলাক বেয়া সংগঠিত হৈ আছে, যিবিলাক বেয়া ঘটি আছে, সেইবিলাক যাতে কেতিয়াও নঘটে। পৃথিৱীখনত যিবোৰ দৰিদ্ৰতা চলি আছে সেইবোৰ যাতে নিৰামূল কৰি দিয়ে, আৰু বেয়া যিবোৰ চলি আছে সেইবোৰ যাতে ভগৱানে আঁতৰাই দিয়ে। আৰু গণেশ বাবাক মই আৰু এটা বিশেষ প্ৰাৰ্থনা কৰিছোঁ, আমাৰ মহিলাবিলাকৰ লগত, ছোৱালীবিলাকৰ লগত যিবিলাক ঘটিছে সেইবিলাক যাতে নঘটে, তেওঁ যাতে তাৰ প্ৰতি লক্ষ্য ৰাখে। আজিলৈ ধন্যবাদ।